Hey guys, happy Diwali! এয়া হৈছে মা আৰু মায়ে আজি পুৰা ফিফি জ্বলোৱাত বিজি। এয়া ফিফি জ্বলি গ'ল। সকলোৰে দিৱালী যাতে ভাল হৈছে সেয়াই আশা থাকিল। আৰু মই ইয়াৰ পৰা মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এয়া আমাৰ টিকলি। কৰোনাই জুৰুলা কৰাৰ পিছতো এই 2021 চনত আমি সকলোৱে পুনৰ দেৱালী পাতিছোঁ, নহয় জানো? আপোনালোকেও পাতিছে, মই পাতিছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি মই এই ব্লগটো ষ্টাৰ্ট কৰিছোঁ দিৱালীৰ দিনা। চ' দিৱালীত মই কি কৰিছোঁ আপোনালোককো দেখাই থাকিম। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ব'লক। এয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ আমাৰ ঘৰটো কেনেকৈ সজাইছিলোঁ। এয়া খুব বেছি ৰমক জমক বুলি নহয়, জাষ্ট লাইটিং কৰিছোঁ। আৰু এয়া মা টিকলি আৰু মই জাষ্ট ভিডিঅ'টো মানে অকল লাইটিংখিনিয়ে দেখাইছিলোঁ। এয়া সৰুকৈ ৰংগলী কৰিছিলোঁ, পিছত দেখা পাব ভিডিঅ'টো চাই থাকিলে। চ' ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। আচলতে আমি আগতে যেনেকৈ দেৱালী পাতিছিলোঁ বা দীপাৱলী পাতিছিলোঁ, সেই আনন্দ আমেজবোৰ যেন নাইকিয়া হৈ গৈছে, মোৰ তেনেকুৱাহে অনুভৱ হৈছে। কাৰণ মূল্য বৃদ্ধি আৰু কৰোণাই সকলোকে গুণা কৰি পেলালে, নহয় জানো? তেও আমি আকৌ পাতিছোঁ দেৱালী। কাৰণ যিমান যি হ'লেও আমি নিজৰ উৎসৱবোৰকতো এৰিব নোৱাৰোঁ, নহয় জানো? ডাঙৰ হৈ অহাৰ পিছত ইমান এটা ইণ্টাৰেষ্ট নাথাকে যদিও আমাৰ টিকলিৰ কাৰণে চব কৰিবলগীয়া হয়। এয়া তাইৰ কাৰণে কৰিবলগীয়া হৈছে। ভয়ো কৰে বেচেৰিয়ে, কিন্তু দেখুৱাবতো লাগিবই। কাৰণ আমি যদি শিকাই নাথাকোঁ এতিয়াৰ পৰাই, নেক্সট জেনেৰেশ্যনে একোৱেই নাজানিব আমাৰ সংস্কৃতি, আমাৰ উৎসৱবোৰ, নহয় জানো? তাই অৱশ্যে মানে ফুটফুটকৈ ফুটি থকাৰ কাৰণে অলপ ভয় কৰে, কিন্তু ষ্টিল অলপকৈ ট্ৰাই কৰিছে আৰু। দিৱালী বুলি খুব এটা ডাঙৰ চেলিব্ৰেশ্যন কৰা নহ'ল বা কৰা নাই, কিন্তু সৰুকৈ হ'লেও যিখিনি পাৰোঁ ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। সৰুতে চাবচোন, আমাৰো এনেকুৱা হৈছিলে। অকণমান ভয় এটাও লাগে, কিন্তু কৰিবলৈও মন যায়। ঠিক তেনেদৰে টিকলিও তেনেকুৱাই হৈছিলে। ভয়টো আছে, কিন্তু কৰি চাবলৈও মন যায়। আপোনালোকৰ ঘৰতো চাগে তেনেকুৱা যদি কোনোবা চিবলিংছ আছে বা টিকলা টিকলি আছে, গম পায়েই চাগে, নহয় জানো? Happy Diwali! আমাৰ দেহাৰ বোলে ভয় লাগিছে। আমাৰ দেহাৰ বোলে ভয় লাগিছে। চাওঁ মুখখন ভয় কৰা ছোৱালীজনী। ধৰি দে। Happy Diwali! Happy Diwali! তাই আকৌ দূৰে কৈছে। একো নহয়। এতিয়া ফিফি জ্বলাবলৈ উৎপাত হৈছে। আকৌ নজ্বলাই। এতিয়া আকৌ জ্বলাই। জ্বলা। উৎপাত কৰিছিলি।
জ্বলাই দিয়াৰ পিছত আকৌ তাইহে টানি লৈ গৈছে। ইছ, তাইহে বাহাদুৰি, একেবাৰে তাইহে বাৰ। ইছ, আমাৰ সৃষ্টিয়ে মম জ্বলাইছে। ই নুমালেই। এতিয়া সৃষ্টি ভাগক কেনেকুৱা লাগিছে বাৰু? কেনেকুৱা লাগিছে? এইটো এটা ৰকেট। নুফুটিলেই। দিছিলে ৰকেটটো, নুফুটিলে। সৃষ্টিয়ে নোৱাৰিলে, এতিয়া মই জ্বলাম। তাৰপা এইখিনি খোৱাৰ পিছত মই জ্বলাম। সৰুকে ৰংগলী বনাইছিলোঁ। এয়া ইয়াত আচলতে ৰংগলী বুলি তেনেকুৱা একো পাউডাৰ নাপায়, ফাকুৱা হলিহে পায়। চ' বনাবলৈ ইমান ভালকৈ বনাব নোৱাৰি, বিৰাট দিগদাৰ হয়, লাগি লাগি ধৰে পাউডাৰটো। বাট উপায় নাই, সেইভাগে কৰিলোঁ আৰু। লাহে লাহে, ইমান স্পীড নহয় চবতে। আকৌ এইকেইডাল, এয়া আমাৰ ৰংগলী দেই। অঁ, মমে চমে উঠি দে। এনেই আৰু অলপমান ৰংগলী বনাইছিলোঁ, কেনেকুৱা লাগিছে ক'ব দেই। টিকলিৰ মম জ্বলাই শেষেই হোৱা নাই, য'তে ত'তে মমবোৰ দি লৈছে নিজে নিজে, এতিয়া জ্বলাই আছে। মই কি কৰিম আৰু, তাইকে ভিডিঅ' কৰি আছোঁ। সেইকাৰণে বৰ পাইছে নেকি আকৌ আপোনালোকে? বৰ নাপাব হা প্লিজ। বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে গ্লিমছবিলাকে হ'লেও লৈ আহিছোঁ শ্বৰ্টকৈ। আচলতে ফটো হওক, ভিডিঅ' হওক, এইবিলাকেতো মানুহৰ মুভমেণ্টছ নহয় জানো? মানে এটা স্মৃতি। এইটো বছৰ কি হৈছিলে, নেক্সট বছৰত গম পাম, চাব পাৰিম, বা মই পিছত হ'লেও চাব পাৰিম। চ' আপোনালোকেও এনেকৈ ভিডিঅ'বিলাক কৰি থ'ব পাৰে, পিছত চাবলৈ হ'ব কেতিয়াবা, কি কৰিছিলে জানিবলৈ। এতিয়া দেখাইছোঁ চাকি দিয়া পাৰ্টটো। এয়া ভণ্টি আৰু মামীয়ে চাকিৰ কাৰণে ৰেডি কৰি আছে, চাকি জ্বলাই আছে, আৰু লাহেকৈ চাকিবোৰ দিবগৈ ব্ৰাণ্ডাত, গেটত, এনেকৈ য'ত য'ত দিয়ে আৰু। দেৱালী বুলি এয়া মামীক দেখাইছোঁ দেই, কেনেকুৱা লাগিছে ক'ব। দিৱালী বুলি আমাৰ ওচৰ পাজৰ অকণমান ভিউটো দেখাইছোঁ। এয়া মাহীয়ে চকৰি জ্বলাব, চাব দেই। লেজি চকৰি, নজ্বলেহে নজ্বলে। চাওঁচোন বাৰু আমাৰ লেজি চকৰি কিমান ধুনীয়াকে ঘূৰে। ইয়াৰ নামটো আজি পৰা লেজি চকৰি। ৰকেট। অঁ, আমাৰচোন লেজি চকৰি নজ্বলাই হৈ থাকিব, ৰকেটে জ্বলি শেষ হ'ব।
এইকেইটা ঠগিলে এয়া আমাৰ নিউ ব্লগাৰ আহিছে তেখেতেও বোলে কৰিব ব্লগ আমাৰ লেজি চকৰি নজ্বলে আৰু এইটো ক'ত জ্বলিব নো এয়া এফালে জ্বলাই চকৰি নজ্বলে এতিয়া জ্বলিব চাগে নজ্বলিব तुम्हारे माँ को ठग दिया दुकानी ने ठग दिया নহয় ঠগ দিয়া একেটা হিন্দী কৈছে শুনক ঢাক দিয়া বুলি ঠগেৰা নজ্বলে ওচৰত আহি দেখোন আপোনালোকক নজ্বলে দেখিছেনে আপোনালোকে চাওকচোন চাওক বা আমাৰ লেজি চকৰি নজ্বলা হৈ থাকিলে দেখাম এই চকৰিটো নজ্বলে কেনেকুৱাকে নজ্বলে দেখিছেনে এইখিনিতে মমডাল জ্বলাই থৈছে তাৰ ওচৰত ফাইনেলি আমাৰ চকৰি জ্বলি গ'ল এয়া খতম পইচা বৰবাদ এতিয়া আমি কলগছ জ্বলাম দেই কলগছ নহয় আমি টিভি জ্বলাম কলগছটো লেজি নহ'লে আছে ভালকে নজ্বলিলে চকৰি নিচিনা নহ'লে হ'ল আৰু কলগছটো ব্লগাৰে ফিফি দেখাইছে হ'ব হ'ব ভাল নহয় জ্বলে অলপ গৰম কৰিব লাগে তেতিয়াহে জ্বলে क्या कॉलगस हमारे तुमने मेरे नहीं मेरे माँ ने এয়া আমাৰ মায়ে আৰু টিকলিয়ে ফিপি জ্বলাইছে